হেল্ল' মই পাহাৰী কন্যা নহয় দেই মই পাহাৰী কন্যা ভনীয়েক কি কৰিছে তাই চাওঁ আহক কি লগাইছ কৈ দিয়া মই লগাইছোঁ হালধি পিঠাগুড়ি অলপ মৌজোল বিলাহী ৰস আৰু চেনি স্কিনৰ কাৰণে ভাল নিমখ মিক্স কৰি লগাইছোঁ স্কিনৰ কাৰণে ভাল গতিকে সেইকাৰণে লগাইছোঁ আপোনালোকেও লগাব পাৰে মই এনেকৈ গোটেই মুখখনত লগাই ল'লোঁ আৰু এনেকৈ মই 15 মিনিট থাকিম তাৰপিছত মুখ ধুম আৰু আপোনালোকক দেখাম ৰিজাল্ট কি হয় 15 মিনিট হোৱাই নাই সেইটো কাৰণে ৰৈ আছোঁ ধুম বুলি অলপ শুকাই লওক তাৰপিছত ধুম একচুৱেলি আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হৈছে যে আমাৰ এনাইহঁতৰ ঘৰত আই সকাম পাতিছে আৰু লগতে মান দিয়া কিছু নিয়ম নীতিবোৰ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ঠাই ভেদে চাগে নিয়মবোৰ বেলেগ বেলেগ হয় আমাৰ বাইদেউ কি হয় মোবাইলত বিজি হোৱাৰ পিছত বহুত এনেকৈ ছফ্ট লাগে আৰু মুখখন ধুই আমি এনেকৈ জোৰ জোৰকৈ মোহাৰিব নালাগে আমি ধুনীয়াকৈ এনেকৈ মোহাৰিব লাগে কাষখন আইতা ইমান ধুনীয়া ধুনীয়া আমাৰ গাঁৱৰ এনাইকেইজনী হয়নে আটা পিঠা এনাই দোকানৰ পৰা আনিলেও আটা পিঠা কয় বনোৱাৰ পিছতো আটা পিঠা খাবি নেকি বুলি সোধে ৰুটি বুলি কেতিয়াও নকয় অঁ মাৰি দিছোঁ অঁ এনাই ভাগৰ ভিডিঅ'টো নে কি অঁ অঁ ফটো মাৰিছিলে এতিয়া নাই বুলি এতিয়া পায়স খাম এনাই এতিয়া ভগৱানৰ নাম লৈ কি কৰিছে এইটো হাঁহ মাৰিছে পিঠা হৈ গ'ল বনাই এইবিলাক পায়স আৰু ভাত বনাইছে আজি মামীয়ে কি বনাইছিলে অঁ এইটো পিঠা ভাল লাগে আমাৰ এনাইহঁতৰ ঘৰৰ পাকঘৰ সেইফালে থাপনা আছে আৰু এইটো হৈছে জুইশালি বেটিয়েতো টনি নাপায় পোনা পোৱালিৰ কাৰণে নতুন বছৰত এখন বছৰীয়া হোৱাই দিম বুলি মনতে আলোচনা আছিলে
আজি কৰিম কালি কৰিম বুলি দিনখিনি গৈ আছে দিনখিনি লাগিছে আজিহে বা কিন্তু কি ওলাইছে এইটো কি হয় হাঁহৰ মাংস এইটো এইখিনি হেৰি পিঠা আৰু এইটো সাজ এই দেখাই নাই ভালকৈ চাওঁ কিমান কণ লৈছে অকণমান তলিতে লাগি আছেচোন এইটো আমাৰ নিয়মে আৰু ন হয় নাই খাবই লাগিব তেতিয়াহে হ'ব সম্পূৰ্ণ কেনেকুৱা মিঠা নে টেঙা আমাৰ মামীও খাইছে নেকি মামী সুদা আপুনি খালী কৰিলে বাতি ক'ত আছে এইখিনি কলহটো উলিয়াই দিয়া হ'লে ভাল আছিলে হয় নাই এইটো উলিয়াই দিয়াতকৈ খাবি নেকি তই আহ চুপিছেহে যে দাঁত নাই নেকি চুবা কক অঁ আইতা দাঁত আছে নি কৈ দিয়ক ই গ'ল দাঁতে নাই কেনেকৈ খাইছে চুপিছে আৰু গিলি দিছে ই আইতাই চুপি চুপি খাইছে মাংস দাঁত নাই এতিয়া সেইটোৱে ক'ব লাগিব এতিয়া এখেতে চোলাত লগাই লগাই খালে একদম ওলাই থাকি গৈছে ঘৰ আহিলে